সঁচাকে কোৱাচোন তুমি কি পঢ়া শুনাত বেয়া? সঁচাকে পঢ়াত অকণ বেয়া, শুনাটো কিন্তু ঠিকে শুনো। ইছ ৰাম, শুনাতহে বেয়া হ'ব লাগিছিল পাই, পঢ়াটো কিন্তু একদম ঠিক হ'ব লাগিছিল। তেতিয়াচোন পঢ়াত বেয়াই হ'লহেঁতেন। কেনেকে? কি পঢ়াইছে যদি নুশুনিছোৱে, তেতিয়াহ'লে পঢ়াটো কেনেকে শিকিছো? সেইটো বাৰু হয়, হ'লেও তুমি চেষ্টা কৰিবাচোন, পাৰিবা পঢ়িবলৈ। মই পঢ়িব পাওঁ, মোৰ মনতো ৰখে, খালি 2 ঘণ্টাৰ কাৰণে। মানে আগদিনাখন যি পঢ়ো, পাছদিনাখন মূৰৰ পৰা চব ওলাই যায় জপা বাইদেউ। কিয়? আগদিনাখন খোৱা ভাতেই পাছদিনাখন নাথাকে, ওলাই যায়। পঢ়া শুনাটো ইমান দিন থাকিব। জপা বাইদেউ, হ'লেও যে মোৰ সৰুৰ পৰা বহুত পঢ়াৰ ইচ্ছা আছিল। তেতিয়াহ'লে নপঢ়া কিয়? এতিয়া ডাঙৰে হ'লো আৰু কি পঢ়িব, সৰুকালটো গুচিয়ে গ'ল। সেইটোতো হয়। তুমি এটা কাম কৰিব পাৰা, তুমি তোমাৰ মূৰটো তলত দি ভৰিকেইটা ওপৰত দি শুবা। কিয়? কিজানিবা তোমাৰ সৰুকাললৈ উভতিয়ে যোৱা। এইজনীয়ে দমাইছে চোৱা। বস্তুটো নজমিল নেকি?